পৰীক্ষাৰ বাবে মাটিৰ নমুনা এইদৰে সংগ্ৰহ কৰিব। প্ৰথমে ওপৰৰ ঘাঁহ বনবোৰ আঁতৰাই মাটিডোখৰ চিকুণাই ল'ব। কোৰেৰে প্ৰয়োজনীয় গভীৰতালৈকে এচাপ মাৰি কোৰত লাগি থকা মাটিখিনি আঁতৰাই ল'ব। এতিয়া বিপৰীত ফালৰ পৰা এচাপ মাৰি কোৰৰ মাটিখিনি আঁতৰাই ল'ব। এই গাঁতটোৰ দুয়ো কাষৰ পৰা আধা ইঞ্চিমান ডাঠ মাটি কোৰ বা খুৰপিৰে চুৰুকি সংগ্ৰহ কৰিব। এনেদৰে কেইবা ঠাইৰ পৰা সংগ্ৰহ কৰা মাটিখিনি বহল কাগজখনত মেলি শিপা আদিবোৰ আঁতৰাব। চাফা মাটিখিনি ভালদৰে মিহলাই চাৰিভাগত ভাগ কৰি বিপৰীত দিশৰ মাটিখিনি পেলাই দিব। এই মাটিখিনিও আগৰ দৰে চাৰিভাগ কৰি বিপৰীত দিশৰ মাটিখিনি আকৌ পেলাই দিব। এইদৰে ৩-৪বাৰমান কৰাৰ পাছত মাটি ২৫০ গ্ৰাম মানলৈ কমাই আনক আৰু সেইটোৱেই হ'ব এই মাটিডৰাৰ প্ৰতিনিধিত্বমূলক নমুনা। এতিয়া নমুনাটো সংগ্ৰহ কৰি মোনাত ভৰাব। বিজ্ঞানীসকলে মাটি পৰীক্ষা কৰি তাৰ ফলাফলৰ লগত মাটিডোখৰত বিভিন্ন শস্যৰ বাবে আৱশ্যক হোৱা সাৰৰ পৰিমাণ এখন কাগজত লিখিত ৰূপত আপোনাক দিব। এই কাগজখনক অসমীয়াত ভূমি স্বাস্থ্য পত্ৰ আৰু ইংৰাজীত ছইল হেল্থ কাৰ্ড বুলি কোৱা হয়। মনত ৰাখিব, সমান মাটি হ'লে ৩ বিঘা মাটিৰ বাবে এনে এটা নমুনা প্ৰস্তুত কৰিব লাগে। অসমান মাটি হ'লে দ আৰু বাম অঞ্চলৰ বাবে বেলেগে বেলেগে নমুনা প্ৰস্তুত কৰিব লাগে। নতুনকৈ চাহ নাইবা সাৰ দিয়া মাটি, পথাৰৰ আলি, খাল, ডোং, পুখুৰী, গছৰ তল, গোহালিৰ কাষ আদিৰ পৰা মাটি সংগ্ৰহ কৰিব নালাগে। এই ফলাফল ৩ বছৰৰ বাবে প্ৰযোজ্য হয়। ইয়াৰ পাছত আকৌ পৰীক্ষাৰ দ্বাৰা মাটিৰ স্বাস্থ্যৰ বিষয়ে জানি লৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।